অৰুণোদয় আঁচনি 3.0 কোনে কোনে লাভ কৰিব আবেদনৰ ফৰ্মসমূহ ক'ৰ পৰা সংগ্ৰহ কৰিব পাৰিব আবেদনৰ অন্তিম তাৰিখ কেতিয়া ফৰ্মৰ সৈতে কি কি নথিপত্ৰ জমা দিব লাগিব আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে সম্পূৰ্ণ জানি লওক ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ 3.0 ৰাজ্য চৰকাৰে মুকলি কৰিছে অৰুণোদয় আঁচনিৰ 3.0 কোন কোন ব্যক্তিয়ে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ ধন প্ৰথমতে আপুনি অসমৰ বাসিন্দা হ'ব লাগিব আপুনি বৈধ আধাৰযুক্ত ৰেচন কাৰ্ডৰ অধিকাৰী হ'ব লাগিব বিধৱা 45 বছৰৰ বয়সৰ বিবাহিত মহিলাই লাভ কৰিব এই আঁচনি বিবাহ বিচ্ছেদ অকলশৰীয়া আৰু তৃতীয় লিংগৰ ব্যক্তিৰ বাবে এই আঁচনি প্ৰযোজ্য হ'ব দিব্যাংগ আৰু বৃদ্ধ বা দুৰ্বল মহিলাই লাভ কৰিব পাৰিব এই আঁচনিৰ ধন ৰোগীয়া মহিলাই লাভ কৰিব পাৰিব দৰিদ্ৰ সীমাৰেখাৰ মহিলাসকলেও লাভ কৰিব পাৰিব এই আঁচনিৰ ধন অহা নৱেম্বৰ মাহৰ পৰাই আৰম্ভ হ'ব গৈ আছে আবেদন প্ৰক্ৰিয়া যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে নাপাব এই আঁচনিৰ ধন আপোনাৰ নিকটৱৰ্তী পঞ্চায়তৰ কাৰ্যালয়ত যোগাযোগ কৰি আবেদনৰ ফৰ্মসমূহ সংগ্ৰহ কৰিব পাৰিব